হেল্ল' এভৰিৱান আজি হৈছে মেঘালয়ত আমাৰ থাৰ্ড ডে অৰ্থাৎ আজি লাষ্ট ডে আজি ৰাতিপুৱাই জল্দি আজৰি হৈ লৈছোঁ ইয়াত যে দেখিছে এয়া অকল মেকআপৰ বস্তুৱেই সকলো মেকআপ কৰি মেলি এতিয়া আমি সকলো যাব লাগিব ফুৰিবলৈ যিহেতু আজি আমাৰ লাষ্ট ডে হ'ব আৰু পৰা যিহেতু আজি চেক আউট কৰিব লাগিব সেইকাৰণে বস্তু বাহানিখিনিও সামৰি ল'ব লাগিব আৰু এয়া ৰেডি হৈ আছোঁ আমি যাবৰ কাৰণে চাইট চিঙৰ কাৰণে আৰু এই যে দেখিছে তাই দেখাই আছে কেনেকৈ ক্ৰীম সানিছে আৰু এয়া লিপষ্টিক লৈছোঁ মই আৰু মেকআপ কৰি আছোঁ আৰু ইয়াত দেখিছোঁ নহয় মই কিবা এটা পাহৰোঁৱে আৰু এইটো হৈছে মেঘালয়ৰ পৰা লোৱা হেনো এটা বস্তু ঘৰলৈ বুলি লৈছে হেনো আৰু এয়া আমিও ৰেডি হৈ ল'লোঁ এতিয়া এই ৰুমৰ পৰা চেক আউট কৰিম আমি বস্তুখিনি লৈ আমি এতিয়া তললৈ যাব লাগিব লগতে আমি ব্ৰেকফাষ্টো কৰিবগৈ লাগিব সেইকাৰণে আমি সকলো নামি আহিছোঁ আৰু এয়া মেম ছাৰহঁতে পে'মেণ্টৰ কাৰণে ৰৈ আছে আৰু ইয়াৰ ব্ৰেকফাষ্টত আজি আছিল ব্ৰেড আন্দা আৰু মিষ্টি লগতে চাহ আছিল লাল চাহ আৰু আমিও পূৰা পেট ভৰাই খাই ল'লোঁ কিন্তু ব্ৰেড এপিছৰ বাহিৰে বেলেগ আৰু ল'বলৈ নিদিয়ে যে কৈ আছে তাই আণ্ডাৰ বদলি ব্ৰেড দিব নেকি সুধি আছে আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ কৰি দিছোঁ চেৰাপুঞ্জীলৈ বুলি আজি আমাৰ লাষ্ট ডে আৰু চেৰাপুঞ্জী চাই আজি ঘৰলৈ উভতি যাব লাগিব গুৱাহাটীত ট্ৰেইন 11:30 মানত আছে সেইটো কাৰণে আৰু লগতে আমি আন্তাক্ষৰী খেলি খেলি গৈ আছোঁ পূৰা ফূৰ্তি তামাছাৰ মাজেৰে যাত্ৰাটো আমাৰ আৰম্ভ হৈছে এপ্ৰিল আছিল সেইটো কাৰণে এপ্ৰিল ফুল বনাবৰ কাৰণে আমাৰ এখন গাড়ীত ট্ৰেইনৰ টিকেট কেঞ্চেল হৈ গৈছে বুলি আমি কৈছোঁ আৰু এজন দাদাই আমাক চিৰিয়াছ হৈ থাকিবলৈ কৈছে মোৰ নিশ্চয় নহয় গম পাইছে আকাশ আৰু মাটি সমান হৈ আছে চেৰাপুঞ্জীৰ ভিউ আৰু ইমানেই ঠাণ্ডা বতাহ বাপৰে এতিয়া আমি পাই গ'লোহি চেৰাপুঞ্জী চাওকচোন কিমান কুঁৱলী বাপৰে আল্টিমেট ভিউ একোৱেই চকুৰে নমনি ইয়াতে আমি এটা কেভ চাবৰ কাৰণে আহিছোঁ আৰু ইয়াৰ ওপৰলৈ উঠি আহিছোঁ গুহাৰ ভিতৰত ডৰ লাগতা হে নহয় কিমান ফোপাইছোঁ ওপৰলৈ উঠি উঠি বহুত ফোপাই গৈছোঁ আৰু আমি ভিতৰলৈ সোমাইছোঁ অলপ ভয়ো লাগিছে ভিতৰত বাকী আছে আন্ধাৰো হয় অলপ সেইকাৰণে লাহে ধীৰে আগবাঢ়িছোঁ সকলো আৰু মোৰ আগত এয়া আমাৰ ষ্ট্ৰং পাৰ্চন লৈ গৈছোঁ বলেৰিনাক আৰু ফাইনেলি আমি ওলাই গ'লোহি ইটো মূৰত ভয় লাগিছিল যদিও আমি যেনে তেনে পাৰ কৰিলোঁ আৰু ইয়াত কলি হয় আৰু ইয়াৰ নেচাৰেল ভিউ চাওকচোন এপ্ৰিল ফুল বনিলে হেঙত আৰু সেইটো কাৰণে ইয়াৰ হাঁহি ওলাই গৈছে চবৰে মুখত এয়া যে দেখিছে 7 ফল চিষ্টাৰ চাবলৈ আহিছিলোঁ একোৱে নেদেখি आपका वादियों में कूद जाए मोली बात में देखी आपका वादियों में कूद जाए देखने के लिए এতিয়া আমি পাই গ'লোহি আনাদাৰ কেফ এটা চাবৰ কাৰণে ইয়াতে 12টা স্পট আছে ইয়াৰে 12টা পইণ্ট আমি চাবৰ পাম ভিউৱাৰ্ছৰ কাৰণে ইয়াতে ফলছ বহুত আছে এয়া প্ৰথমটো ভিউ পইণ্ট আগবাঢ়িছোঁ প্ৰথমটো স্পট ইয়াত লিখা আছে এফালৰ পৰা 12টা স্পট চাই গৈ থাকক আপোনালোকে
দেখিছে ইয়াতে বেছি ৱাটাৰফল আছে আমি ইয়াৰ স্পটখিনিত বেছিকৈ ৱাটাৰফলেই আছে পুৰা ভিউৱাৰ্ছে ভৰি আছে মানুহ বহুত বেছি হৈছে কেন স্পট গৈ আছোঁ আমি এইটো আনাদাৰ এটা ৱাটাৰফল দেখিছে নহয় কিমান ভিউ আছে আৰু ফটো মাৰিবৰ কাৰণে চবেই জুম বান্ধিছে আৰু এইটো এটা গুহা হয় ইয়াৰ ভিতৰদি সোমাই আমি আন এটা মূৰত গৈ ওলামগে ইয়া আমি আৰম্ভ কৰি দিছোঁ যাত্ৰাটো ওলাই গ'লোহি আমাৰ আনটো মূৰত আৰু এইটো এটা আকৌ এটা ৱাটাৰফল আছে এইটো 3 নম্বৰ স্পট হয় এইটো বেছি ওপৰৰ পৰা এইটো পানী পৰিছে আৰু তলত বৰষুণৰ নিচিনাকৈ টুপ টুপ পানী পৰি থাকে আৰু এইবিলাক চব ফৰেষ্ট এৰিয়া হয় আৰু ফৰেষ্টৰ মাজে ৰাস্তা আছে তাৰ মাজেদি আমি গৈ থাকিব লাগে সকলো এইটো আমাৰ 6 নম্বৰ ভিউ পইণ্ট আৰু এইটো যে দেখিছে বেবিজ ইন মাদাৰ্ছ ওম হয় ইয়াতে কিছুমানে সেৱা কৰে বিশ্বাস কৰে আৰু এইবিলাক চাৰিওফালে ৱাটাৰফলছে আছে আৰু ভিউৱাৰ্ছ আছে আৰু এইটো হৈছে ওম দবাই এইটো বিশ্বাস কৰি ইয়াৰ পানীটো খালে বেমাৰ আজাৰ ভাল হয় বুলি কোৱা হয় লাষ্ট ভিউ পইণ্ট 11টা স্পট আছিল এইটো 12টা লিখা আছিল কিন্তু ইয়াত 11টাহে আছে পুৰা 1 ঘণ্টা ঘূৰি আমি আহি আকৌ পুনৰ গাড়ীৰ ওচৰত পাই গৈছোঁহি আমি যাত্ৰা কৰিছোঁ গুৱাহাটীলৈ বুলি গুৱাহাটীৰ পৰা আমাৰ ট্ৰেইন আছে নাৰায়ণপুৰলৈ সেইকাৰণে আমি সকলো গুৱাহাটী আহি পাই গৈছোঁ আৰু সকলোৱে বেগ লাগেজ নমাই লৈছে আৰু এতিয়া আমি ষ্টেচনত চাহ বিচাৰি আছোঁ গুৱাহাটীত কিন্তু চাহ পোৱা নাই আমি আৰু ইয়াত দেখিছে নহয় মৰ্ণিং ভিউ ৰাতিপুৱা উঠিলোঁ ৰাতি যিহেতু অলপ শুলোঁ সেইটো কাৰণে ভিডিঅ' বনাবলৈ নহ'ল এয়া ৰাতিপুৱাৰ ভিউ হয় আৰু এয়া আমাৰ টোপনিয়ে ইয়াৰ অৱস্থা পুৰা অৱস্থা বেয়া হৈ গৈছে সকলোৰে আৰু দেখিছে নহয় চবেই ঘৰলৈ ফোন কৰি আছে কাক কেনেকৈ নিব বুলি এয়া আমাৰ ব্লগাৰ দাদায়ো ব্লগ বনাই আছে এতিয়া আমি সকলো ট্ৰেইনৰ পৰা নামিব লাগিব তাঁতীবাহাৰ ষ্টেচনত সকলোৱে ঘৰলৈ বুলি ৰাওনা হ'ব লাগিব আশা কৰোঁ আপোনালোক সকলোৱে ব্লগটো চাই ভাল পালে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু আমাৰ মেঘালয়ৰ ট্ৰিপ আজি ইমানতে এণ্ড পৰিছে আৰু এতিয়া ঘৰলৈ বুলি সকলো যাওঁ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'